Hello students. Hakoro তোমালোকে সকলে ভালে আছা সো এই লকডাউনৰ সময়ত তোমালোকে অলপ পঢ়া-শুনা কৰিবা ঘৰত আৰু লগতে নিজৰ স্বাস্থ্যৰ তোমালোকে যত্ন ৰাখিবা আজি আমি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 12 ৰ বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ নামৰ অধ্যায়টো গতিকে এই অধ্যায়টোত আমি আজি আলোচনা কৰিম বৈদ্যুতিক আবেশৰ দ্বাৰা আমি কিদৰে বস্তু এটা আহিত কৰিব আমি পাৰো সো এতিয়া আমাৰ এইটো চ্যাপ্টাৰটো হৈছে যে বৈদ্যুতিক আধানৰ ক্ষেত্ৰ আৰু আমাৰ অধ্যায়টো আমি কি লৈছো টপিকটো আমি কি লৈছো যে বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ গতিকে বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ বুলি কোৱাৰ লগে আমি জানিব লাগিব বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ বোলা বস্তুটো আমাৰ কি গতিকে যে বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ মানে হৈছে যে আমি ধাতৱীয় বস্তু এটাৰ ওচৰলৈ যদি আহিত অন্য এটা বস্তু যদি আমি যদি আনতৰলৈ এনেকৈ আনিছো আনিলে এই ধাতৱীয় বস্তুটোত অস্থায়ীভাৱে তোমাৰ ধনাত্মক আৰু ঋণাত্মক আধানবোৰ পৃথক হৈ পৰে অৰ্থাৎ হি আহিত হৈ পৰে ঠিক আছে সো আহিত হৈ পৰে মানে কি তাৰ ধনাত্মক বা ঋণাত্মক আধানৰ পৰিমাণটো তোমাৰ বেছি বা কম কোনবাটো বেছি হ'ব ধনাত্মকটো বেছি হৈছে কোনবাটো ঋণাত্মকটো বেছি হৈছে ঋণাত্মকটো বেছি হ'লে হি ঋণাত্মকভাৱে আহিত আৰু যদি ধনাত্মকটো বেছি হয় তেনেহলে আমি কম যে হি ধনাত্মকভাৱে আহিত গতিকে আমি প্ৰথম ইয়াতে এবাৰ আমি চাইছো যে ধাতুৰ গোলক এটাক আমি কিদৰে ঋণাত্মকভাৱে আবেশৰ সহায়ত আহিত কৰিব পাৰো so how can a metallic sphere be charged negatively by induction method তো এটো ক্ষেত্ৰত আমি কি কৰিছো যে অনাহিত ধাতুৰ গোলক এটা তোমালোকে ছবি দেখিছা না এটা যে অনাহিত আমি ধাতুৰ গোলক এটা অপৰিবাহী ষ্টেণ্ডাৰ্ডৰ ওপৰত আমি ৰাখিছো অনাহিত মানে কি যাৰ আধান কিমান শূন্য সো এতিয়া আমি কি কৰিছো তাৰ পিছত তাৰ কাষত আমি এডাল ধনাত্মকভাৱে আহিত কাঁচৰ দণ্ড এডাল আমি আনিছো সো কাঁচৰ দণ্ডডাল অনাৰ পিছত আমাৰ কি হ'ব এই ধাতুৰ গোলকটোৰ দণ্ডডালৰ ওচৰত ঋণাত্মক আধান আৰু দূৰৰ মেৰু এটা ধনাত্মক আধান জমা হ'ব এই পদ্ধতিটো আমাৰ কি আছে যে এই যে এটুকে আমি আবেশ বুলি কম যে বৈদ্যুতিক আবেশৰ সহায়ত আমি ধাতুৰ গোলকটো অস্থায়ীভাৱে আমি আহিত কৰিলো এতিয়া ইয়াক আমি স্থায়ী কৰাৰ বাবে আহিতকৰণটো আমি স্থায়ী কৰাৰ বাবে অৰ্থাৎ ইয়াৰ ধনাত্মক বা ঋণাত্মক আধানটো ইয়াতে আমি ৰখাৰ বাবে আমি কি কৰিছো গোলকটোৰ সৈতে এটা আৰ্থিং সংযোগ কৰিছো দেখিছা না এটা আৰ্থিংডাল সো এই আৰ্থিংডাল যেতিয়া সংযোগ কৰিছো তেতিয়া কি হ'ব যে আৰ্থিং মানে কি যে তাৰ এডাল আমি গোলকটোৰ সৈতে সংযোগ কৰিছো আৰু তাৰ ডাল আনটো ভূমি সংযোগ কৰিছো তো ভূমিৰ পৰা ইলেক্ট্ৰন তাৰ ডালেৰে উঠি গৈ গোলকটোত থকা ধনাত্মক আধানখিনি কি নিউট্ৰেলাইজ কৰিব দেখিছা না কৰিলে কৰাৰ পিছত আমি কি কৰিছো আৰ্থিং ডাল আমি সাইড কৰি দিছো তাৰ পিছত কাঁচৰ দণ্ডডাল সাইড কৰি দিলো তো কি হ'ল ইলেক্ট্ৰনখিনি তাৰ পিছত গোটেই গোলকটোত তোমাৰ হিচৰিত হৈ পৰিল আৰু গোলকটো তোমাৰ ঋণাত্মকভাৱে আহিত হ'ল এটা নেক্সট আমি চাও যে ধাতুৰ গোলক এটাক আমি ধনাত্মকভাৱে কিদৰে আহিত কৰিব পাৰো so how can a metallic sphere be charged positively by induction method একেদৰে আমি অপৰিবাহী ষ্টেণ্ডাৰ্ডৰ ওপৰত মানে ধৰা অপৰিবাহী মানে কাঠৰ ষ্টেণ্ডাৰ্ড সো কাঠৰ ষ্টেণ্ডাৰ্ডৰ ওপৰত আমি অনাহিত ধাতুৰ গোলক এটা ৰাখিছো তাৰ পিছত গোলকটোৰ কাষত আমি কি কৰিছো ঋণাত্মকভাৱে আহিত প্লাষ্টিকৰ আমি দণ্ড এডাল আমি আনিছো সো তাৰ পিছত আমাৰ কি হ'ব যে যেটো ইয়াতে দুইটা গোলকটোৰ দণ্ডডালৰ ওচৰত ধনাত্মক আধান আৰু দূৰত এনেদৰে ঋণাত্মক আধানবোৰ তোমাৰ আহিত হ'ব তাৰ পিছত আমি আৰ্থিং লগাইছো এটো কিহৰ কাৰণে তোমাৰ আহিত হয় যে ঋণাত্মক আধানে ধনাত্মক আধানক আকৰ্ষণ কৰে আৰু ঋণাত্মক আধানে অৰ্থাৎ একেজাতীয় আধানে তোমাৰ পৰস্পৰক বিকৰ্ষণ কৰে সেই কাৰণে ঋণাত্মকখিনি দূৰত আৰু ধনাত্মকখিনি দণ্ডডালৰ ওচৰত জমা হয় আৰ্থিংডাল লগোৱাৰ পিছত এবাৰ তলৰ পৰা ইলেক্ট্ৰন ওপৰলৈকে উঠি নাযায় এবাৰ ওপৰৰ পৰা তোমাৰ ইলেক্ট্ৰনবোৰ তললৈকে অৰ্থাৎ ভূমিলৈকে তোমাৰ নামি আহিব নামি অহাৰ পিছত তেতিয়া এই গোলকটো যেটো আছে এই গোলকটো তোমাৰ তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা কমিব ইলেক্ট্ৰনৰ সংখ্যা কমাৰ অৰ্থটো কি যে তাৰ ধনাত্মক আধানৰ সংখ্যাটো তোমাৰ বাঢ়িছে এবাৰ আৰ্থিংডাল আমি ৰিমুভ কৰি দিলো ইলেক্ট্ৰনখিনি নামি যোৱাৰ পিছত আৰ্থিংডাল ৰিমুভ কৰাৰ পিছত আমি কি কৰিছো প্লাষ্টিকৰ দণ্ডডাল আমি তাৰ পৰা আঁতৰাই দিলো
দিয়াৰ পিছত গোলকটো তোমাৰ কি হ'ল যে ধনাত্মকভাৱে আহিত হৈ পৰিল এতিয়া আমি 3 নম্বৰ আৰু এটা আমাৰ আছে যে একেটা সময়তে আমি দুটা ধাতুৰ গোলকক কিদৰে এটা ধনাত্মক আৰু আনটো ঋণাত্মকভাৱে আহিত কৰিব পাৰোঁ সো এইটো ক্ষেত্ৰৰ বাবে আমি কি লৈছো যে একে ধৰণে দুটা ধাতুৰ গোলক আমি লৈছো অনাহিত ধাতুৰ গোলক দুটা পৰস্পৰ সংলগ্ন হৈ আছে তো আমি ওচৰতে এটা ধনাত্মকভাৱে আহিত দণ্ড আনিছো দণ্ডডাল আনাৰ পিছত কি হ'ব বৈদ্যুতিক আবেশৰ ফলত ইফালে ঋণাত্মক আৰু ইফালে তোমাৰ ধনাত্মক আধান আহিত হ'ব তাৰ পিছত দণ্ডডাল গোলকটোৰ ওচৰতে ৰাখি আমি গোলক দুটাক পৰস্পৰ পৃথক কৰি দিলো তাৰ পিছত পাছৰ দণ্ডডাল আমি সাইড কৰি দিলো তেতিয়া কি হ'ব যে একেটা সময়তে আমি এটা ধাতুৰ গোলকক ঋণাত্মকভাৱে আৰু আনটো ধাতুৰ গোলকক ধনাত্মকভাৱে আমি আহিত কৰিব পাৰিলো সো এনেদৰে আমি বৈদ্যুতিক আবেশৰ সহায়ত বস্তু এটাক আমি ধনাত্মক বা ঋণাত্মকভাৱে আহিত কৰিব পাৰোঁ গতিকে তোমালোকে একেদিন পঢ়া-শুনা কৰিবা ঘৰত আৰু নিজৰ স্বাস্থ্যৰ তোমালোকে যত্ন ল'বা কাৰণ তোমালোকৰ স্কুল কলেজ বিলাক নাথাকাৰ ফলত টাইমিং বিলাক সব বেলেগ বেলেগ হৈ গৈছে না কেইটা বজাত স্কুলত যাব লাগিব হয় না পঢ়া-শুনাৰ কথা গতিকে তোমালোকে যদি কিবা অসুবিধা তোমালোকৰ থাকে বুজিব লগা থাকিলে তোমালোকে সুধিবা তোমালোকে লিখিব দিব পাৰা কমেন্টতো লিখি দিব পাৰা আৰু লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তেতিয়া আমাৰ নেক্সট ক্লাছ বিলাক তোমালোকে নটিফিকেশন বিলাক পাই যাবা আৰু আমি ইয়াতে এনে ধৰণৰ টপিক কিছুমান আমি আলোচনা কৰি থাকিম গতিকে থ্যাংক ইউ and see you in the next class